হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰ বৰ্তমান ভাল নহয়, চৰ্দি লাগি আছে, কাহ হৈ আছে। এতিয়া বৰ্তমান 12টা বাজিলে। ৰাতিপুৱাৰ পৰা সময় পোৱা নাছিলোঁ ভিডিঅ' বনাবলৈ। এতিয়া বনাই মায়ে চাহ খাবলৈ মাতিছে। মই যিহেতু দোকানত আছোঁ, চাহ খাই আহোঁগৈ। আমাৰ ধুনীয়া পূৰা কাম কৰি আছে। কালি ৰ'দটো বেছিকৈ দিয়াৰ কাৰণে পেহা নাহিলে কামলৈ। পেহা নোহোৱাৰ বাবে আজি 3জনে কাম কৰি আছে বাৰু। এইবোৰ মছলা এনেকৈ কৰি মাৰি থৈ দিছে, ঢালিব আৰু। ধুনু আনো এইটো ধুনু আনো কি কৈছা হে? যাব গোটাই আহিছে হে? মাতা আকৌ, হাই কৈ দিয়া আকৌ, হাই ৱা কি কৰিছা এইবোৰ? এইয়া চাওক, এইখন হেকচু প্লেট লৈ কাম কৰিছে। এই আৰু জেতুকা জোপা ৰুইছে এডোখৰত হে। নতুন ভেটিত জেতুকা ৰুৱে নি? হা কি ৰুবা? হা কি ৰুবা? হাই কৈ দিয়া আকৌ, হা নেমাতিলে বেয়া পাব, নেমাতিলে বেয়া পাব। ডালু এইজনী শুই আছে। তো আজি ভীমটো ঢালিবলৈ আছে। এইবোৰ তেনেকৈ কৈ ভমা ফিটিং কৰি আছে। বতৰটো বৰ ভাল নহয়, বৰষুণ দিওঁ গৈ আছে। কাম কৰিছে 3জনে। চাওঁতে গধূলিয়ে হৈ গ'ল। গধূলি হৈ কাম বন কৰি আজৰি হৈ মেলি এতিয়া দোকানলৈ আহিলোঁ। দোকানলৈ আহি পিনে আমাৰ সেই ধনু শুই আছিলে বাৰু, অকণমান সন্ধিয়াতে উঠিলে। উঠি সেইয়া ধনুৱে ধুনীয়াকৈ উমলি ORS খাই আছে। তোমাক কোনে দিলে হে? কোনে দিলে? দোকানত মানুহ নাই, দেউতাই ৰৈ আছে। এনেকৈ টোপনিয়াই বহি থকা বাহিৰে আৰু একো কাম নাই। দিনটো হ'ল কামতে। আকৌ মাজতে বৰষুণো দিলে, আপোনালোকে নাজানে চাগে। বৰষুণ দিলে সেয়া তদুৱেক আৰু নাতিয়েক কেনেকৈ খুৱাই দিছে চোৱা। ধুনীয়া নে ধুনু? ধুনীয়া নে? ধুনীয়া নে? ধুনীয়া ধুনীয়া। সেইটো কথা। কি কৈছানো? এনেকৈ উমলি থাকে। গধূলি হ'লে মেলিলে, ৰাতিপুৱা হ'লেও উমলি থাকে। কালি বৰ্তাই বোলে বাইক এখন আনিলে। বাইকখন চাওঁগৈচোন বলক। কালি বৰ্তাই বাইক এখন আনিলে, যিহেতু ৰাতি দেখুওৱা নহ'ল। ৰাতি কমেও 9টামান বাজিলে বাইকখন চাবলৈ আহিবলৈ সময় নহ'ল। এতিয়া বৰ্তমান বৰ্তাক পাৰ্টি দিম বুলি আনিছে গাহৰি মাংস। গাহৰি খাম। সেয়া দাই কৈছে ৰান্ধনি কোন হ'ব? বৰ্তা কেনি গ'ল? দাই বজাৰ কৰি আনিলেগৈ। আমি বাইকৰ পাৰ্টি খাম। আজি পাৰ্টি খাম ন? পাৰ্টি খাম। গাহৰি ক'ত? গাহৰি হে? গাহৰি ভিতৰত গাহৰি এতিয়া চাম কিমান টেষ্টি খাবলৈ গাহৰি মাংস। এইখিনি চাওক, এইখিনি টেষ্টিকৈ বনাম আৰু খাম। গাহৰি মাংস চাই আহি দোকানত পালোহি। দোকানত পাই আহি পিনে এইটো ধুনুৱে মই এতিয়া কিতাপ এখন পঢ়িম বুলি ভাবিলোঁ। গাহৰি মাংস যিহেতু মোক বনাবলৈ কৈছিলে, মই দেউতাহঁতক পঠিয়াই দিলোঁ বনাবলৈ। আমাৰ দেউতাই বনালে খাই টেষ্টি লাগে। সেইটো কাৰণে দেউতাই দাই 2জনে মিলি বনাব, আমি আৰু খামগৈ। দোকান চোকান বন্ধ কৰি এইজন ব্ৰইলাৰ কাটি আছে। তেওঁ কোনোবাই ব্ৰইলাৰ নিবলৈ আহিছে। ব্ৰইলাৰ কাটি সেয়া দি আছে। দেখা কি কৈছে? মই ধুনুক অকণমান কিতাপ এখন পঢ়াম বুলি গুচি আহিলোঁ। তাৰপৰা এতিয়া আকৌ সেই কেঁচুৱাৰ লগতে ইটি কোচতে বহি আছে। আমাৰ দাই ক'ত আছে কৈ দিয়া। দাই ক'ত দিছে? জানো দাই তোমাক কি আনি দিব? দাই কি আনি দিব? কি কিবা আনি দিব? দাদাইকক খুজি আছে এটা পিষ্টল লাগে বুলি। পিষ্টলটো আনিয়ে থাকে, সৰু দাদাইকেতো আনিয়ে থাকে। একেদিনাই সি ভাঙিয়ে পেলায়। সেয়া ডক্তৰ বুলি ক'লে বৰ ভয় কৰি, কিন্তু ডক্তৰক ধাম মাৰি দিম বুলি কৈছে ন। এতিয়া আমি তোমাৰ কিতাপখন আনা, সেইখন কিতাপখন আনা। কিতাপ আনা। এইখন কিতাপ
আমি এতিয়া কিতাপ পঢ়োঁ, আপোনালোকেও পঢ়া পঢ়া এয়া পঢ়া। Doni, Doni, Papa, eating sugar, no, Papa, tell you mouth, Papa, open your mouth, open your mouth. Ha 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 ha. Ebu doa. Ebu dui shorty. হে কি হৈ আছে? Ebu dui. জুই কি হৈ আছে? জুই হৈ আছে। Itu. Itu. Itu juta tapi. আজিলৈ বাই বাই। নেক্সট এটা ব্লগত লগ পাম পুনৰ। শুভৰাত্ৰি।